জানে ফুল চন্দন তুলসী হেল্ল' ও মা ভালে আছনে? ভালে আছো মই তুমি আৰু বোৱাৰী কেনে আছা মই ভালে আছো মা মা তোমাৰ বহুত মনত পৰি আছে ও মা মই অসমলৈ যাই তোমাক আনিব মা ও মা আৰু আমি একেলগে থাকিম তোমাক পঢ়াৰ কথা বোৱাৰীও কৈ আছো মা মা তুমি শুনি আছনে? নাচে পখিলি মাতে মুখ হাত বাউলি মাতে মুখ হাত বাউলি অসমীৰে চোতালতে ৰদালিয়ে চেনেহতে খেলে মা আহিলো বাবা মই আহিলো মা মা আমি সোনকালে যাব লাগিব তুমি ওলা আৰু কাৰোবাৰ পৰা যদি কিবা টকা পইচা ল'ব লগা আছে তুমি লৈ লোৱা মই ঘৰটো বেচা কৰিব মা মানুহ চাই ঘৰটো কিয় বেচা মা ঘৰটো বেচিব লাগিব নহ'লে ইয়াত কোনে থাকিব আমিতো গোটেইবোৰ দিল্লীতে থাকিম হেৰি মোৰ মাজে ঘৰটো আছে ঘৰৰ মাটিটো বেচিব লাগিছিল নহয় বেচিব লাগিছিল মানে দামটোতো মই সেইমতে কৈছোঁৱেই যদি সেই মই 4 লাখ টকা দিম বুলি কৈছোঁ সেইমতে যদি হয় তেতিয়াহ'লে মই 50,000 কিবা বাঢ়াই দিম সেইটো মই অসুবিধা নাই এতিয়া 3 লাখ মান হ'লেই হ'ব এতিয়া মই 3 লাখ টকা আনিছোঁ বেংকৰ বন্ধ আছে বুজিছ নাই তুমি বাকী দিল্লীৰ পৰা ফোন কৰিবা কৰিলে সেইটো মই ইমান দেৰি হ'ল ৰাতুলে কিয় আহি পোৱা নাই মোৰ ল'ৰাটো টিকেট কাটিব গৈছে এতিয়ালৈ আহি পোৱা নাই কি নাম ল'ৰাটোৰ ৰাতুল ৰাতুল ৰবা মই চাই আহোঁ
কি আছিল তেওঁৰ নাম ল'ৰাটোৰ? ৰাতুল ৰাতুল। ক'ত যাব আপোনালোকে? দিল্লী দিল্লী যোৱা ট্ৰেইনটো মোটামুটি 3.5 ঘণ্টা 4 ঘণ্টামান হৈ গ'ল, ট্ৰেইনখন গুচি গ'ল। আপুনি নাই ৰখি থাকিব নালাগে ৰ'দত, আপুনি ঘৰত যাওক এতিয়া। कितना रुलाती है पास बुलाती है कितना रुलाती है याद तुम्हारी जब जब मुझको आती है बारीते बोगोरी रुबा হাও তুমি ইয়াতে বহি আছ কিয়া? অ ৰাতুলে মোক এৰি থৈ গৈছে। এৰি থৈ গুচি গৈছে? অ ইচ ইচ ইচ, তোমাক এৰি থৈ গুচি গৈছে সি ইমান ফাক বাজি। এই আমাৰ ঘৰতে থাকিব পাৰিবা কেইদিনমানৰ কাৰণে, আমাৰ তাতে থাকা, বুজিছ না নাই? মানুহ এতিয়া মানুহবোৰ আৰু এনেকৈ বুঢ়ীমাকজনে থাকিবলৈ ল'লে। পেঞ্চনৰ টকাৰে ঘৰৰ ভাড়া আৰু খাবলৈ ল'লে। এনেকৈ এদিন ঘৰৰ মালিকে ক'লে, আপুনি আপোনাৰ কোনোবা আলহীৰ ঘৰলৈ যাব পাৰে দেখোন আৰু তাত থাকিব পাৰে। মাকে ক'লে, মই গৈ থাকিব পাৰোঁ যদি মোৰ ল'ৰা ৰাতুল আহে, আৰু মোক যদি সি দেখা নাপায় তাৰ কি হ'ব, কোনে যাব তাক? আৰু চোৱা বন্ধুসকল, আজি আমি 2 কিলো ওজন লাগিলে আমাৰ হাতখন বিষাই ছিঙি যোৱা যেন পাওঁ, কিন্তু আমাৰ মাতৃয়ে আমাক 9 মাহ পেটত ৰাখি যেতিয়া ইমান কষ্টৰে আমাক ডাঙৰ দীঘল কৰিলে, তেতিয়া কি সিহঁতে কষ্ট পোৱা নাছিল নেকি? চাওক বন্ধুসকল, আমি মাক এৰি থাকিব পাৰোঁ, কিন্তু মা আমাক এৰি থাকিব নোৱাৰে। সেইবাবে মাক অতি মৰমেৰে আৰু আদৰেৰে ৰাখিব।